এতিয়া গৰম উঠিছে ঠাণ্ডা লাগি আছে ঠাণ্ডা লাগি আছে এয়া হৈছে বিয়া ঘৰৰ ৰভাতলি আৰু সকলোফালে দেখিছে আলহী অতিথিৰে ভৰপূৰ বিয়া ঘৰৰ পদূলি উদুলি পুদুলি বুলি কয় যে ঠিক তেনে অৱস্থা আৰু সকলোফালে দেখিছে আৰু বিয়া ঘৰত আহিছোঁ মানুহ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই আজি দেখিছে আৰু পুৰা সাজি কাচি বিয়ালৈ বুলি ওলাইছোঁ আজি বাৰ্বিৰ বিয়া তো মই ওলাই মেলি ৰেডি হ'লোঁ কিন্তু ভণ্টিহঁত আজি সিহঁতি সোনকালে ওলাই মেলি ৰেডি হৈ গ'ল তো মই ক'লোঁ যে তহঁতি গৈ থাক আৰু মই যাম আৰু এতিয়া আৰু আমাৰ ঘৰলৈ আহি আছে এইবোৰ আলহী এইফালে এজনী আমাৰ ভণ্টি বিয়া বাৰু হৈ আজৰি হ'ল সেইফালে আমাৰ জোঁৱাই ইহঁতি আহি আছে ইহঁতি বিয়ালৈ নাযায় বাৰু মইহে যাম ইহঁতি এতিয়া খাই মেলি লাহেকৈ অলপ সময় থাকিব আমাৰ ঘৰতে মায়ে ঠিক কৰি আছে ইহঁতলৈ মই এতিয়া বিয়ালৈ যাওঁ তেতিয়াহ'লে আপোনালোককো বিয়াখন দেখাই থাকিম আৰু মই বিয়া ঘৰ গৈ পালেকে আপোনালোকে কালি হৈ যোৱা নিয়মবোৰ চাই লওক সেই পিছফালে উঠাই নাই এজনে আৰু ইয়াত আমাৰ বাৰ্বি বাইকে মেহেন্দি লগাই আছে কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আমি পালোহি বিয়া ঘৰ বৰ্তমান ৰাইজসকল এয়া টিকলি এইফালে আমাৰ ভতিজী পুৰা ফটো মৰাত ব্যস্ত মাইখেত আমাৰ টিকলি সন্ধ্যা বিয়া ঘৰ আহি পাই ভণ্টিহঁতক লগ পাই গ'লো এইকেইজনী বহি আছে আৰু এইফালে এইফালে আমাৰ জীয়ৰী কেইগৰাকী জীয়ৰী চবকে দেখিবলৈ ধুনীয়া লাগিছে দেই পানী তুলিবলৈ যোৱাৰ আগতে গোপিনীসকলৰ আগত সেৱা ভাকাৰি লৈছে এয়া আমাৰ পানী তুলিবলৈ ৰাইজ আহি আছে এয়া আমাৰ বা এয়া ফাইনেলি আহি পাইছোহি আৰু ইমান ৰ'দ আৰু বহুত দূৰ আহি এয়া ধূলিত কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ধূলিত কেনেকুৱা লাগিছে এখন ভৰা এখন নিব লাগিব নি লাগিব চাগে ইয়াতে বিদায় দিম হ'ব দে ধৰি দে কইনাৰ মাকে পানী তুলি এতিয়া ঘৰলৈ উভতিছে ঘৰত গৈ কইনাক গা ধুৱাবগৈ লাগিব কইনাক গা পা ধোৱা হৈ গ'ল আৰু এতিয়া কইনাক কৰিব দিছে সূৰ্য সেৱা
আখৈ আৰু পিঠাগুড়িৰে সৈতে তামোল পাণ এটা অৰিহণা এটা দি সূৰ্য সেৱা কৰে আমাৰ। বাৰ্বি কি হ'ব কৃষ্ণ কৈ কিনে আগলে পেলাই দিব লাগে নেকি দলিয়াই দিয়া নহয় সেই আগফালে থৈ দে আৰু ভগৱান এটা সেনেকে কামুৰি পেলাই ইয়াত হেৰি কৰি দিওঁ ইয়াত পানী লোৱা এতিয়া দি দিয়া তামোল পানী চানী পেলাই কামুৰি লৈ হেৰি ক'বা কৃষ্ণ বুলি মনতেতো কৰিব লাগে ন ইয়াত দি দিয়া হ'ব এখন দি দিয়া ভণ্টিয়ে এয়া কইনাক দাঙি লৈছে আজি জানো পাৰে নে নোৱাৰে কি কৰে তাই জানে আৰু পাৰিছে বাৰু দাঙি নি আছে হ'বগৈ আৰু এতিয়া এয়া পাই গ'ল সি পাৰিলে আজি কইনাক এতিয়া ভণ্টিয়ে মূৰ টুকি দিছে আৰু ইহঁতি অলপমান কিবা কিবিবোৰ কৰি দিব কইনাক বাকী মেকআপ আৰ্টিষ্ট আহি আছে সিহঁতে তাৰ পাছৰখিনি হেণ্ডেল কৰিব আৰু এইফালে আমাৰ কইনা সজাই আছে কইনা পুৰা ঠাণ্ডা লাগিছে বোলে ভণ্টিয়ে সজোৱা মানুহ এইফালে কইনা কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে নাই এতিয়া গৰম উঠিছে ঠাণ্ডা লাগি আছে ঠাণ্ডা লাগি আছে কইনা সজাবলৈ এতিয়া মেকআপ আৰ্টিষ্ট আহি গ'ল আমি কিজানি চাইড কাটি এতিয়া ইয়াত বহি আছোঁ এইফালে সজাবলৈ যুঁজা চলাই আছে আৰু সজাব চাহৰ পৰ্ব চলি আছে আৰু এইফালে আমাৰ বাইদেউ চাহ খোৱাত চাহ একাপ দিবচোন বুলি খুজিলৈ খাইছে আৰু এইফালে মেকআপ চলি আছে চাগে মেকআপে চলি আছে নে কাপোৰ পিন্ধাই আছে কিবা এটা কৰি আছে এইফালে আমাৰ ৰাইজসকল বহি আছে পূৰা আৰু বিয়া ঘৰৰ চাহ কাপৰ সোৱাদটোতো জানেই ভাল লাগে খাই সেইটো কাৰণে ভণ্টিয়ে মই ছেকেণ্ড টাইমৰ বাবে চাহ খুজি লৈ খাই আছোঁ এয়া কইনাৰ আই মেকআপ চলি আছে আৰু মেকআপ কৰিছে এগৰাকী বা আৰু লগত এওঁ আহিছে দেই ফাইনেলি কমপ্লিট হৈছেগৈ আৰু বাদুম কেনেকুৱা দেখিছ বাৰ্বি বা কেনেকুৱা দেখিছ ভাল দেখিছনে এই মানে কচোন কেনেকুৱা দেখিছ ভাল লাগিছে কইনাক এতিয়া ভণ্টিয়ে সেন্দুৰৰ ফুটটো দি ল'লে আৰু তাই আজৰি হৈ গ'ল এইখিনি নকৰালৈকে কইনা সজোৱাজনী আজৰি নহয় এতিয়া ফুটটো দিলে যেতিয়া সেন্দুৰকণ দিলে তাই আজৰি আৰু কইনাৰ ফাইনেল লুকটো আপোনালোককো দেখাই দিওঁ আমাৰ কইনাৰ ফাইনেল লুক কইনাৰ মাকে কইনা কোলা লৈ আছে আৰু এয়া পিঠা সানি দিলেহি এইবোৰ নিয়মৰ মাজতে অলপ অলপ ফূৰ্তি আৰু এইফালে আমাৰ ধুনীয়া মৰম লগা বাৰ্বি চাদৰ গুচি গৈছে বিয়াৰ নিয়মবোৰ প্ৰায় শেষ হৈছেগৈ এতিয়া কইনা কইনাৰ মাক আৰু দুলনি ধৰা কেইগৰাকীয়ে সেৱাকাৰী আছে
এতিয়া প্ৰায়ভাগ কাম আজৰি হৈছে আৰু অকণমান ফূৰ্তি কৰাৰ সময়। আকৌ এফালে ভণ্টীয়ে মাতিলে আখৈ বিলাবলৈ, সেৱা কৰিবলৈ। কৰি লওঁ আৰু এইকেইটা। আখৈ বিলোৱাৰ আগতে আমি কেইজনীয়ে গোপিনীৰ আগত এনেকৈ সেৱা কাঢ়ি লৈছোঁ। নিয়মবোৰৰ সামৰণিও হৈ আহিছেগৈ আৰু বিয়াখনো শেষ হ'ব আৰু আজিয়েই। এনেকৈ আমি আখৈ আৰু পিঠা বিলাই দিলোঁ। গোপিনীসকলৰ বাবে বেছিকৈ ভাগ লাগে, তেওঁলোকৰ বাবে ভাগবোৰ কৰি দিলোঁ আৰু ঘৰৰ মাক দেউতাকসকলৰ কাৰণে। আৰু বাকীবোৰেতো আলহীসকলে ইমানকৈ নাখায়েই আখৈ, এনেই হাততে কেইটামান লয় আৰু তেনেকৈ হাতে হাতে বিলাই দিলোঁ সকলোকে। ইমানতে আমাৰ কাম সামৰণি আৰু। এতিয়া আমি আজৰি হৈ গ'লোঁ আৰু ঘৰলৈ যাব পাৰিম। কামবোৰ কৰি মেলি আজৰি হৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ যোৱাৰ আগতে বাৰ্বিৰ লগত ধুনীয়াকৈ ফটো দুকপিমান মাৰি লওঁ। বাৰ্বি কথা হৈ বাৰ্বি যাওঁ, বাই বাই। এইফালে আমাৰ কইনাজনী যাওঁগৈ আৰু, বাই বাই। বিয়া বাৰু একেবাৰে শেষ কৰি আমি এতিয়া ঘৰলৈ আহি আছোঁ। এইফালে ভণ্টিহঁত আহি আছে, এয়া মেকিজনী আৰু পাছফালে আহি আছে খুৰীহঁতি। আৰু ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে নতুনকৈ, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো মৰম দিব আৰু আপোনালোকে সেইবুলি আশা কৰিছোঁ। যিসকলে ভিডিঅ'বোৰ চাই আছে তেওঁলোকে প্লিজ শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, ভাল লাগিব মোৰো তেতিয়া। আৰু বহুত ঠাণ্ডা লাগি আছে জানে নাই, একদম ৰাতি হৈ গ'ল যে ঠাণ্ডা লাগি আছে। তো এনেকৈ কাপোৰবোৰ লৈ লৈছোঁ, ভণ্টি লৈ লৈছে, চুৱেটাৰ নাই আমি। তো ভিডিঅ'টো ইমানে সামৰণি মাৰি দিওঁ। বাই বাই, সকলোৱে ভালে কুশলে থাকিব, বাই।